আমি পাব্লিক একাউণ্টছ কমিটি কোকৰাঝাৰত আহিছোঁ। ৰাতিপুৱাৰ পৰা বিভিন্ন বিভাগৰ আঁচনিবিলাক চাই আছোঁ, গতিকে আৰু চাবলৈ আছে। গতিকে চোৱাৰ পিছত জিলাৰ সদৰ ঠাইত আমি চাৰ্কিট হাউচ হওক বা আমাৰ DC অফিচতে হওক, আমি গোটেই ডিপাৰ্টমেণ্টবিলাকক লৈ আমি ৰিভিউ সভাখন কৰিম। গতিকে তাৰপিছতহে আমি গম পাম ক'ত কি হৈ আছে। এতিয়ালৈকে যিখিনি চালে কি দেখা পালে ছাৰ? নাই, এইটোতো ধৰক আমাৰ আমি পাব্লিক একাউণ্টছ কমিটি ইয়াত আহিছোঁ, আমি চাই আছোঁ। চোৱাৰ পিছত আমি প্লেন এণ্ড এষ্টিমেটবিলাক চাম, ৰিভিউ মিটিং কৰিম। তাৰপিছত আমাৰ সিদ্ধান্ত ল'ম। আমাৰ সিদ্ধান্তবিলাক আমি প্ৰথমে আমি চৰকাৰক অৱগত কৰিম, বিধানসভালৈ যাব। তাৰপিছতহে আমি ৰাজহুৱা কৰিব পাৰিম। এতিয়া আমি এই কথাবিলাক ৰাজহুৱা কৰিব নোৱাৰি, নিয়মত নাই। আমি আছোঁ 7জন বিধায়ক আছে আৰু আমাৰ অফিচিয়েল টীম লৈ প্ৰায় 14-15জনীয়া টীম এটা আহিছোঁ। সব ডিপাৰ্টমেণ্টেই চাই আছোঁ, গোটেইকেইটা ডিপাৰ্টমেণ্টেই চাই আছোঁ। ডেভেলপমেণ্টৰ যিবিলাক কাম হৈছে আৰু আছে, কেইবাটাও ডিপাৰ্টমেণ্ট আছে, চাই আছোঁ আৰু।